যিসকলে ফেচবুকত ভিডিঅ' ফটো ৰিল আপলোড কৰে সেইসকলৰ কাৰণে 5টা দৰকাৰী ছেটিং, এনেকুৱা 5টা দৰকাৰী ছেটিং আপুনি যদি নকৰে আপোনাৰ ভিডিঅ' ৰিল আপোনাৰ ফটো কেতিয়াও ভাইৰেল নহ'ব। আপুনি যিমানে দিয়ক আপোনাৰ দূৰত মানে লাখ লাখ মানুহৰ ওচৰত এই ফটো ভিডিঅ' ৰিল নাযাব। আপোনালোকে যদি এই ছেটিং কৰে তেন্তে আপোনালোকে যিকোনো ফটো ভিডিঅ' ৰিল আপুনি দি পেলাই ভাল ফল পাব। আশা কৰোঁ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব আৰু এই ছেটিংকেইটা আপোনালোকে শিকিব। প্ৰথমে এই ছেটিংকেইটা ফেচবুকৰ আটাইতকৈ দৰকাৰী ছেটিং। এই ছেটিংকেইটা আপুনি নিশিকিলে আপুনি কেতিয়াও আপুনি আগবাঢ়িব নোৱাৰে ফেচবুকত। মই কৈ দি আছোঁ, মানে যিটো কৈ আছোঁ এইটো সঁচা। আপোনালোকে কমচে কম এই ছেটিংটা কৰি ল'ব। তো প্ৰথমে আপোনালোকে কি কৰিব ছেটিং শিকিবৰ কাৰণে? প্ৰথমে আপোনালোকৰ ফেচবুক যিটো এপ আছে এই এপটো আপুনি ওলাই লওক আৰু ইয়াত এটা টেপ কৰি দিয়ক। ইয়াত টেপ কৰি দিয়াৰ পিছত আপোনাৰ ফেচবুক প্ৰফাইল বা পেজ খোল খাব। খোল খোৱাৰ পিছত আপুনি চাওক ইয়াত দুই চাইডত দুটা আপোনাৰ প্ৰফাইল ফটো দেখা গৈছে। আপোনাৰ লেফ্ট চাইডত আৰু ৰাইট চাইডৰ ওপৰত চাওক। এই ৰাইট চাইডৰ ওপৰত যিটো আপোনাৰ প্ৰফাইল ফটো দেখা গৈ আছে সেই ফটোটো আপুনি এটা টেপ কৰি দিব। মই টেপ কৰিছোঁ। টেপ কৰাৰ পিছত আপুনি টেপ কৰি চাওক। টেপ কৰাৰ পিছত চাব আপোনালোকে ইয়াত ছেটিং এটা আইকন দেখা গৈছে। এই ছেটিংত আপুনি এটা টেপ কৰি দিব। এই ছেটিঙত আপুনি যেতিয়া টেপ কৰি দিব এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব, এই ছেটিঙৰ পিছত আপুনি লাহে লাহে তলত যাব। যোৱাৰ পিছত আপোনালোকক মই যিটো ছেটিং শিকাই দিম সেই ছেটিংটো যেনেকৈ মই শিকাই দিম ঠিক তেনেদৰে কৰিব লাগিব। এতিয়া চাওক আপোনালোকে কি কৰিব, সেই ছেটিংটো টেপ কৰাৰ পিছত লাহে লাহে তলত আহিব। তলত অহাৰ পিছত ইয়াত চাব এটা অপশ্যন আছে, লিখা আছে ফলোৱাৰ এণ্ড পাব্লিক কণ্টেণ্ট। এই যে লিখা আছে যে ইয়াত আপুনি এটা টেপ দিব, ফলোৱাৰ এণ্ড পাব্লিক কণ্টেণ্ট। এই ফলোৱাৰ আৰু পাব্লিক কণ্টেণ্টৰ টেপ দিয়াৰ পিছত মই আপোনালোকক কেইটা কৈছিলোঁ ছেটিং? 4টা বা 5টা কৈছিলোঁ। ইয়াত চাওক কেইটা ছেটিং আছে, মই আপোনালোকে গন্তি কৰিব, মই খালি আপোনাক শিকাই গৈ আছোঁ। হু কেন ফ'ল' মি, ইয়াত পাব্লিক মই কৰি থৈ দিছোঁ, আপুনি পাব্লিক কৰক। ইয়াত যদি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডটো কাটি পেলাই আপুনি পাব্লিক কৰক। ইয়াত টেপ দিলে হ'ল। ৰাইট চাইডত যিটো বটামটো দেখা গৈছে সেইটোত টেপ দিলে হ'ল। তলত চাওক আপোনাৰ লগত তলত লিখা আছে হু কেন চি ইউৰ ফলোৱাৰ অন ইউৰ টাইম লাইন। এইটো আপুনি টেপ কৰিব। টেপ কৰাৰ পিছত ইয়াত আপোনাৰ ফ্ৰেণ্ড আছে, অনলি মি আছে। এতিয়া আপুনি এইটো পাব্লিক কৰি থৈ দিব, এইটো অসুবিধা নাই, পাব্লিক কৰি দিব। তাৰপিছত আপোনাৰ ইয়াত আছে কি হু কেন কমেণ্ট অন ইউৰ পাব্লিক পোষ্ট। এতিয়া আপোনালোক আজিকালিতো জানেই যে আপুনি যদি আপোনাৰ যদি এটা ফটো দিছে তাত কোনোবাই কমেণ্ট কৰিব, এইটো বন্ধ কৰি ৰাখিলে কি হ'ব, আপোনাৰ এংগেজমেণ্ট যিটো আছে সেইটো নাবাঢ়ে, সেইটো বন্ধ হৈ যাব, মানে কি কমিহে যাব। গতিকে আপুনি লাইক কমেণ্ট শ্বেয়াৰ এইবোৰতো আপোনালোকে কৰিবই লাগে। ইয়াত কিন্তু আপুনি কি কৰিব, আপোনাক লাইক কমেণ্ট বহুতে কৰিব, তাৰ কাৰণে এইটো অপশ্যনটো অন কৰি ৰাখিব। হু কেন কমেণ্ট ইউৰ পাব্লিক পোষ্ট, এইটো পাব্লিক কৰি থ'ব। তাৰ তলত চাওক ইয়াত দিয়া আছে পাব্লিক পোষ্ট নটিফিকেশ্যন। পাব্লিক পোষ্ট যিটো নটিফিকেশ্যন আছে এইটো আপুনি অন কৰি থৈ দিব। তাৰপিছত আপোনাৰ তলত দিয়া আছে কি পাব্লিক প্ৰফাইল ইনফো যিটো আছে, পাব্লিক প্ৰফাইল ইনফো, এইটো আপুনি পাব্লিক কৰি থৈ দিব। কাৰণ আপোনাৰ যিটো প্ৰফাইল আছে এইটো বহুতে আপোনাৰ তাত গৈ প্ৰফাইলৰ ভিতৰত গৈ পেলাই ভিডিঅ'ত ভিউ দিব, ৰিলত ভিউ দিব। আপোনালোকে এইটো মানে যদি অফ কৰি থৈ দিয়ে এতিয়া তাত কোনো যাবই নোৱাৰিব। গতিকে আপোনালোকে এই ছেটিংকেইটা আপোনালোকে অন কৰি থৈ দিয়ক। অন কৰাৰ পিছতে চাব আপোনালোকৰ ভিডিঅ' ৰিল এইবোৰ ধুনীয়াকৈ আপুনি ভিউ পাব। আশা কৰোঁ আপোনালোকে এই ছেটিংকেইটা আপুনি শিকিব পাৰিছে। এই ছেটিংকেইটা আপুনি শ্বেয়াৰ কৰি দিয়ক, আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক। আৰু ভিডিঅ'টো ভাল লাগিলে আপুনি এটা লাইক কৰি দিব। ধন্যবাদ।